ককিলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শিৱপ্ৰসাদ কলিতাক বিপুল সম্বৰ্ধনা জনাই বিদায় দিলে ৰাইজে। আজি দুপৰীয়া বঙাইগাঁও জিলাৰ ককিলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শিৱপ্ৰসাদ কলিতাৰ বিদায় সভাত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। আৰক্ষী বিষয়াজনে ককিলা আৰক্ষী নিৰীক্ষণ চকীত দায়িত্ব লোৱাৰ পিছৰ পৰাই বিভিন্ন সামাজিক কাম কাজত জড়িত থকাৰ লগতে লকডাউন আৰু বানপানীৰ সময়ত দুখীয়া ৰাইজক সহায় কৰি আহিছিল। আৰক্ষী কলিতাৰ পদোন্নতি হোৱাত ককিলা আৰক্ষী নিৰীক্ষণ চকীৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লয়। বিদায় সভাত ককিলা প্ৰেছ ক্লাবৰ সাংবাদিক বিভিন্ন দল সংগঠন একাংশ ৰাইজে আৰক্ষী কলিতাক ফুলাম গামোচা মানপত্ৰ আদিৰে বিপুলভাৱে সম্বৰ্ধনা জনায়। ইফালে ককিলা আৰক্ষী নিৰীক্ষণ চকীত নতুনকৈ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰা হৰগোবিন্দ হালৈক বহুতে সম্বৰ্ধনা জনাই শুভেচ্ছা জনায়। বিদায় সভাত চকুলো টুকি আৱেগিক হৈ পৰে আৰক্ষী শিৱপ্ৰসাদ কলিতা। নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শিৱপ্ৰসাদ কলিতা ছাৰ আজি এখন থানাৰ পৰা বিদায় ল'লে। ককিলাবাসীয়ে আজি বিদায় দিলে, কিন্তু বিদায় মুহূৰ্তত এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ল যে সকলোৱে চকুলো টুকি এখেতক বিদায় দিবলগীয়া হৈছে। কাৰণ এখেতে ইয়াত জইন হোৱাৰ পিছৰে পৰাই এই ককিলা অঞ্চলৰ কাৰণে যিখিনি কৰিছে চবতকৈ একেবাৰে প্ৰশংসনীয় কাম কৰিছে, যাৰ বাবে আজি সকলোৰে চকুলো টুকিবলগীয়া হৈছে। লকডাউনৰ পৰা আৰম্ভ কৰি বিভিন্ন সময়ত সামাজিক বিভিন্ন কাম কাজত, তাৰপিছতে সমাজৰ উন্নয়নৰ ক্ষেত্ৰত যিবিলাক কাম চৰকাৰে কৰিব লাগিছিল সেইবিলাক কাম আইচি ছাৰ নিজেও কৰিছে। সেইকাৰণে আজি এই বিদায় মুহূৰ্তত ককিলাবাসীয়ে আৰু তাৰ লগতে বিভিন্ন দল সংগঠনে চকুলো টুকি এখেতক বিদায় দিছে আৰু নতুন আৰক্ষী বিষয়াজনক স্বাগতম জনাইছে। চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শিৱপ্ৰসাদ কলিতা ছাৰক আজি বিদায় দিলোঁ। যিহেতু ফুলামগঞ্জ ছাৰে মানপত্ৰৰে আজি ককিলাবাসী ৰাইজে ইয়াক সম্বৰ্ধনা জনাইছে আৰু ইয়াৰ লগে লগে এই ককিলা অঞ্চলত যি দুখীয়া মানুহৰ কাম কৰিছে তাৰ কাৰণে ককিলাবাসী ৰাইজ বহুত আনন্দিত হৈছে। ইয়াৰ কাৰণে আমি কলিতা ছাৰক ধন্যবাদ জনাইছোঁ।